যি কয় মুঠতে ভালৰ কাৰণে কয় অতদিন ডাঙৰ ডাঙৰ কাৰ্য বিচাৰি অৱশেষত যেনিবা গুৰৰ টেকেলিতে হাতখন পৰিলেগে ৰজা পৰীক্ষিত হেনো 7 দিনৰ ভিতৰত তক্ষকৰ পৰিদংশন কৰিব আৰু এই মোৰ সোণালী সুযোগ এই চেগতে মোৰ মন্ত্ৰৰ বলেৰে ৰজাক পুনৰ জীৱিত কৰি ৰজাৰ পৰা ধন সোণ লাভ কৰি ৰজা ৰাজভঁৰালৰ পৰা পোৱা সেই ধনেৰে মোৰ গোটেই দুখখিনিয়ে নাইকিয়া কৰি পেলাব কথাটো ভাবিয়ে কিবা ভাল লাগি গৈছে বন্ধুৱে মই গৃহত গৈ পেলাই মানুহজনেও মাৰ খাব নালাগে আৰু কিমান দূৰ বাট কৰি বাই আহিলোঁ ভাগৰো লাগিছে খন্তেকেই বটবৃক্ষৰ তলতে জিৰণি লোৱা যাওঁ এইডাল কি মোৰ মৃত্যু নহয় নহয় হয় হয় পৰীক্ষিত খুদিবি অকণমান ডাঙৰ হয় ল বোলো বাপ কিবা ঔষধ গোন্ধাইছে কেনিনো যোৱা তুমি কি কমনো মোৰ কি কমনো মোৰ দুখৰ কথা তথাপিও সুধিছা যেতিয়া কওঁ শুনা এই ৰজা পৰীক্ষিত হেনো 7 দিনৰ ভিতৰত তক্ষকৰ দংশন কৰিব আৰু মোৰ সেই সোণালী সুযোগ মই বোলো সেই মোৰে মন্ত্ৰ বোলে ৰজাক পুনৰ জীৱিত কৰি এই ধন সোণ কেইটামান লৈ আহিম সেই বুলিয়ে হস্তিনালৈ আহিছোঁ আৰু এইটো কি চাক পৰীক্ষিতে খাব খোজে তাক তই ৰক্ষা কৰিবলৈ কৰিছ তই মানে সেই হয় ফেট নুতুলি মোক মই ফেট ভাঙি দিম আকৌ এই তই নেজানো মোৰ মন্ত্ৰ শক্তি কিমান মোৰ মন্ত্ৰ বলত মোৰ মানুহজনী বাদে মই সকলোকে বস কৰিব পাৰোঁ গম পাৱ নাই তোৰ নিচিনা হত সৰ্প দংশনকো মই মুহূৰ্ততে শেষ কৰি দিম মোৰ বিষৰ শক্তিৰে এই বটবৃক্ষ এই সময়তে মই জহি খহি নিয়াব পাৰোঁ চাওঁ বাৰু তোৰ মন্ত্ৰৰ শক্তি বুজো বাৰু তোৰ মন্ত্ৰৰ পৰাক্ৰম কি কলি এইজোপা সহায় দিবি তই সহায় চাওঁ তক্ষকৰ বিষৰ প্ৰভাৱত কেনেকৈ জহি খহি গলে বটবৃক্ষ মই জীয়াই দিম আকৌ ব্ৰহ্ম তই চাওঁ মোৰ শক্তি কিমান মোৰ মন্ত্ৰ শক্তি কিমান তই চাওঁ দেখিলি নাই মই কৈছিলো নাই মই ফেট ভাঙি দিয়া মানুহ তোৰ নিচিনা হত সৰ্প দংশন আহিলো মোৰ মন্ত্ৰ আগত তিষ্টিব নোৱাৰিব এই তক্ষকৰ বিষয়ে
পৃথিৱীৰ সমস্ত জীৱক শেষ কৰিব পাৰে কিন্তু সেই তক্ষকৰ বিষকে মন্ত্ৰৰ বলৰে কৰিছে ৰুদ্ধ এই কি বুবুৰাই আছে এইপিনে ক এই কি হ'ল ক কথাটো দেখিলি নহয় তই নাই নাই এনে হ'বলৈ দিব নোৱাৰো পৰীক্ষিতক দংশন কৰি মৃত্যু ঘটোৱাটো নিয়তিৰ নিয়ম তাক মই ভংগ হ'বলৈ দিব নোৱাৰো হে দ্বিজবৰ মই আপোনাক ধন সোণ প্ৰদান কৰি আপুনি এই স্থান কৰক পৰিত্যাগ আৰু ৰাজা পৰীক্ষিতক উদ্ধাৰ কৰি নিয়তিৰ নিয়ম সলনি কৰিব নালাগে দ্বিজবৰ নিয়তিৰ নিয়ম সলনি কৰিলে আপোনাৰো মংগল নহ'ব মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ দ্বিজবৰ আঠুকাৰি কৰ মই তেতিয়া চিন্তা কৰিম আঠুকাৰি কৰ মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ দ্বিজবৰ নিয়তিৰ নিয়ম আপুনি সলনি নকৰিব নাই আৰু তাৰ কথাও কিবা এটা কৈছিলি কিবা ধন সোণৰ কথা এটা আপোনাক ময়ে ধন সোণ কৰিম প্ৰদান আপুনি পৰীক্ষিতক উদ্ধাৰ কৰাৰ নাই প্ৰয়োজন ধন মানে তুমি দিবা তেনেহ'লে দিয়া মই ধন সোণ পালে হ'ল তাত কোন মৰে কোন দিয়ে মোৰ প্ৰয়োজন নাই মই গৃহত গৈ পিছতে মানুহজনী মাৰ খাব নালাগে আৰু কথাটো এইটো লোৱা এই ধন সোণ তোমাক কৰিলো প্ৰদান তুমি এই স্থান কৰা পৰিত্যাগ মই তেনেহ'লে যামগৈ হে প্ৰভু এনেকে কি পাগৰি থাকিবা দেই যোৱা ব্ৰাহ্মণ এইবাৰ পৰীক্ষিতক কোনে উদ্ধাৰ কৰে এই সোণালী সুযোগ ময়ো বিপ্লৱেশেৰে বিপ্লৱেশ ধাৰণ কৰি পৰীক্ষিতক কৰোংগৈ দংশন